Korimgaj Hankoni Bodolpur train station Kaibri Pistana Khorokni Borokna Ramkha Bodolpur JRPT Thanani Pulisok Pati Muniti Saimanka Kokteja Horni Damchi Haitamani Charawo Ramjanaro Rino Unka Bihar Hasani Munger Hankorni Shumon Kumar Umar Bisi Nichi Chuku Te Khoroksani no Unka Biharano Boni no Unka Bihani Sapa Hankorni Ro Boni Munka Kumar Tiwari Umar Unganu Bisi Thamchi Tham Saimanka Guhatin Simi Agartara Treno Finance Tamani Boro Piaba Train Mania Haini Bagoi Bodolpur train station Kaisa Bridge Ganao Asuktamani Ojera Police Boroknago Ramna Neke Borok Haritanga Borok Harpano Harmano Magnasi Unchiwo JRPT Thanani Police Borokna Romui Mani Yago Borni Yago Kabi Pistol Maka পিস্তল তো রাউন্ড করে দিও গুলি পিস্তল রাউন্ড বেশি মাছ আছে রাউন্ড 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 টোটাল রাউন্ড হ্যাঁ হ্যাঁ রাউন্ড হ্যাঁ রাউন্ড একটু ভর্তা গেল না পুরা ভর্তা হ্যাঁ গুলিবিলাকো রাউন্ড তাৰ ওচৰত আমি ঘৰত আৰু কেইজনক পদাৰ্থ কৰিবলৈ গোটেই ঘটনাটো কেনেকুৱা আজি ঘটনাটো হ'ল কি আমাৰ বদৰপুৰ JRPSৰ চেকিং পাৰ্টিয়ে 1 নম্বৰ প্লেটফৰ্মত চেকিং কৰি থকা অৱস্থাত 1 নম্বৰ প্লেটফৰ্মৰ অভাৰব্ৰিজৰ তলত 3জন মানুহ সন্দেহযুক্ত অৱস্থাত বহি থকা দেখা পাই পিনি তেওঁলোকক সোধপোছ কৰিবৰ কাৰণে যাওঁতে এজনে পলাই গুচি যায় আৰু অন্য এজন লোক কাষতে থকা ৱালটো পাৰ হ'ব যাওঁতে পৰি যায় তাৰপিছতে আমাৰ মানুহে তেওঁলোক ইজনকো ধৰি মেলি আৰু লগত থকাজনকো ধৰি মেলি আনে বস্তু কিছু উদ্ধাৰ হৈছে বৰ্তমান আমি এতিয়া তদন্তৰ পৰ্যায়ত আছে তেওঁলোকক সোধপোছ কৰি থকা হৈছে কি পালে তেওঁলোকৰ লগত 4টা 7.65 mm পিস্তল পোৱা গৈছে আৰু 15 জাই গুলি পোৱা গৈছে আৰু তেওঁলোকৰ ওপৰত কিবা তথ্য পাইছে নেকি এতিয়ালৈকে যোনজন পলাইছে তেওঁ মাষ্টাৰ মাইণ্ড কোন আছিলে 3জনৰ মাজত এতিয়া তেওঁলোকক সোধা মতে যিজন পলাই গৈছে সেইজনেই বুলি কৈ আছে ক'ৰ পৰা আহিছে বস্তুবিলাক বিহাৰৰ পৰা আহিছে বুলি শুনিছোঁ ক'ত লৈ যাব আগৰতলাত লৈ যাব বুলি কৈ আছে দুজনৰ নাম কি আছে ছাৰ নামটো কি আছিলে এজনৰ নাম আছিলে
আপোনাৰ সুমন যিজনৰ ধৰি অনা হৈছে এজন সুমন কুমাৰ। যোন দুজনক ধৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ নাম যিজনক ধৰিবলৈ সক্ষম হোৱা হৈছে সেইজনৰ নাম হ'ল সুমন। আৰু এজন যিজন পলাই গৈছে তাৰ নাম আছিলে ইন্দ্ৰজিৎ বুলি কৈ আছে, ইন্দ্ৰজিৎ কুমাৰ বুলি কৈ আছে তেওঁ। মানে দুজনক ধৰা হৈছে, কৰাকৈ দুজন কৰা হৈছে, দুজনৰ নামটো সুন্দৰকৈ কবি ভালকৈ গড় কৰ। ধৰা হৈছে এজন বিকাশ কুমাৰ তিৱাৰী বুলি। তেওঁলোকৰ ঘৰ ক'ত? বিহাৰৰে। বিহাৰ লাগে।